আজি ওদালগুৰি জিলাৰ UN একাডেমি সেইখন স্কুলত আহি মোৰ খুব ভাল লাগিছে। বড়ো এডুকেশ্যন ট্ৰাষ্টে অৰ্গেনাইজ কৰা আৰু ওদালগুৰি জিলা UN একাডেমি এক্সাম বৰ্ড তেখেতসকলে প্ৰত্যেক বছৰতে এটা ফেলিচিটেশ্যন প্ৰগ্ৰাম, টিচাৰ্ছ ট্ৰেইনিং এনেকুৱা কাৰ্যসূচী লৈ আহিছে। আজিৰ দিনতো মই তেখেতসকলৰ প্ৰগ্ৰামত আহি প্ৰথমতে ৰাতিপুৱাৰ ছেশ্যনত টিচাৰসকলৰ লগত এটা ইণ্টাৰেকশ্যন মই কৰিবলৈ পাইছোঁ আৰু টিচাৰসকলক মই এটা টিচিং মেথড, টিচিং টেকন'লজিৰ ওপৰত মোৰ যি আইডিয়া এইটো মই শ্বেয়াৰ কৰিছোঁ। আৰু এতিয়া ফেলিচিটেশ্যন প্ৰগ্ৰাম, ষ্টুডেণ্ট এম্পাৱাৰমেণ্ট প্ৰগ্ৰাম, ইয়াতো মই চিফ গেষ্ট হৈ মই পাৰ্টিচিপেট কৰি আছোঁ। আজিৰ দিনত মই এইটোৱে ক'ম যে আমাৰ ছাত্ৰ ছাত্ৰী সকলোৱে ছাকচেছ হ'ব লাগে। কোনো ছাত্ৰই যাতে মেইন ট্ৰেকৰ পৰা ডাইভাৰ্ট নহয়, সেইটোৱে আমি বিচাৰিছোঁ। আৰু সকলোৰ মনত উইন উইন মাইণ্ডছেট এইটো থাকিব লাগে আৰু চিপ মেণ্টেলিটি এইটো ইগন'ৰ কৰিব লাগে। আৰু উইন উইন মাইণ্ডছেটটো ডেভেলপ যদি কৰে তেতিয়াহ'লে সকলো ছাত্ৰ ছাত্ৰীয়ে ছাকচেছ হ'ব মই বিশ্বাস কৰোঁ। আজিৰ দিনত আমি সকলোৱে জানিব লাগিব এডমিশ্যনৰ ক্ষেত্ৰত, ৰিজাল্টৰ ক্ষেত্ৰত, চাকৰিৰ ক্ষেত্ৰত, সকলো ক্ষেত্ৰতে কম্পিটিশ্যন, একদম হাই কম্পিটিশ্যন, টাফ কম্পিটিশ্যন। সকলো ছাত্ৰ ছাত্ৰীয়ে দিন ৰাতি পঢ়ে, হাই পাৰ্চেণ্টেজ পায় আৰু যাৰ পাৰ্চেণ্টেজ কম এডমিশ্যন পোৱাও মুস্কিল হয়, চাকৰি পোৱাও মুস্কিল হয়। সেইটো কাৰণে ছাত্ৰ ছাত্ৰীয়ে যেতিয়া মানে পঢ়ি থকা সময়, ছাত্ৰ জীৱন, তেতিয়া এটাই কথা চিন্তা কৰিব লাগে যে প্ৰায়ৰিটি অন কেৰিয়াৰ, মাত্ৰ কেৰিয়াৰটো প্ৰায়ৰিটি কৰিব লাগে, প্ৰায়ৰিটাইজ কৰিব লাগে। যে এটা চাকৰি কৰিবৰ কাৰণে বা কেৰিয়াৰত ছাকচেছ হ'বৰ কাৰণে ছাত্ৰ ছাত্ৰীয়ে কিতাপ পঢ়িবই লাগিব। কিতাপ নপঢ়াকৈ কোনো মানুহে ডক্টৰ হ'ব পৰা নাই, ইঞ্জিনিয়াৰ হ'ব পৰা নাই, প্ৰফেচৰ হ'ব পৰা নাই।